খহনীয়াটো ৰোধ কৰিব লাগিব আৰু সেইকাৰণে চাবলৈ আহিছোঁ। কাম আৰম্ভ হ'ব। আমাৰ ইয়াৰ স্থানীয় বিধায়ক মন্ত্ৰী ৰঞ্জিত দত্ত আৰু সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া এই বিষয়টোৰ ক্ষেত্ৰত নেৰানেপেৰাকৈ লাগি আছে আৰু মই সেইকাৰণে ইয়ালৈ আহিলোঁ। আমাৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আহিছে। এই ক্ষেত্ৰত পূৰ্বতেও ইয়াত কাম কৰা হৈছে, কিন্তু মই দেখিছোঁ যে এতিয়া খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। গতিকে এই বৰৈ নদীৰ খহনীয়াটো ৰোধ কৰিব লাগিব, নহ'লে নেশ্যনেল হাইৱে 4 লেণ্ডত ইয়াৰ এফেক্ট পৰিব আৰু বৃহত্তৰ অঞ্চলৰ চাহ বাগিচা আৰু গাঁওবিলাকত ক্ষতিগ্ৰস্ত হ'ব। গতিকে আপোনালোকে জানে গোটেই অসমতেই বৰ্তমান তৃতীয় পৰ্যায়ে বানপানী গৰাখহনীয়াৰ এইবাৰ সমস্যাটোৱে প্ৰায় 28খন জিলাৰ লোকক ক্ষতিগ্ৰস্ত কৰিছে আৰু বহু ঠাইত ভাবিব নোৱাৰাকৈ খহনীয়া হৈছে। এতিয়া শদিয়াৰ কুলদিন দলংখনক খহনীয়া হৈছে, ঠিক তেনেধৰণে বৰৈ নদীটো খহনীয়া হৈছে। এনেধৰণে বহু ঠাইত খহনীয়া হৈছে নামনি অসমৰ কেইবাখন জিলাত। গতিকে এই খহনীয়া ৰোধ কৰিবৰ বাবে আপোনালোকে জানে প্ৰথমবাৰৰ বাবে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন NDA চৰকাৰখনে খহনীয়াক নেচাৰেল ক্লেমিটি হিচাপে অন্তৰ্ভুক্ত কৰিছে। পূৰ্বতে ইয়াক তেনেধৰণে ইয়াত অন্তৰ্ভুক্ত কৰা নাছিল নদীৰ খহনীয়াবিলাক। গতিকে এতিয়া আমি খহনীয়া ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি ধন পাম আৰু আগন্তুক দিনত ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে যি টকা পইচা আহিব, সেই টকা পইচা আমি খহনীয়া ৰোধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিম। 15 ফাইনেন্স কমিশ্যনে এইখিনি সিদ্ধান্ত লৈছে আৰু ইয়াৰ বাবে আমি পূৰ্বতে তেখেতসকললৈ এখন স্মাৰকপত্ৰ দি পেলাই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আমি অনুৰোধ জনাইছিলোঁ যে নদীয়ে যিবিলাক খহনীয়া সৃষ্টি কৰে, এই খহনীয়াটোক নেচাৰেল ক্লেমিটিছত অন্তৰ্ভুক্ত কৰিব লাগে। পূৰ্বতে সেইটো ব্যৱস্থা নাছিল, কিন্তু এইবাৰ প্ৰথম নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰেহে এই সিদ্ধান্তটো লৈছে অসমৰ ৰাইজৰ এই গুৰুত্বপূৰ্ণ সমস্যাৰ প্ৰতি দৃষ্টি